আমাৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি 15 আগষ্ট সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আজি দিনটো মই কি কৰিম আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। ঘৰৰ মানুহতে কি কৰি আছে স্বাধীনতা দিৱস উপলক্ষে এবাৰ দেখাই দিওঁ। আমাৰ মণিবুৱে পতাকা চাই আছে মানে তেওঁ পতাকাখন উত্তোলন কৰিব। ঠিক আছে দাদা এতিয়া ক'ত গৈছে চাওঁ মই। আৰু দৈতাই কি কৰি আছে এইবাৰ দেখাও। দৈতাই মানে পতাকাৰ কাৰণে হেৰি কৰি আছে, এই নতুনকৈ এডাল বাঁহডাল কাটি লৈছে আৰু এতিয়া এই বাঁহডালৰ কাৰণে কাম কৰি আছে। আৰু এতিয়া এই বাঁহডালতে আমি পতাকা উত্তোলন কৰিম। পতাকা উত্তোলন কৰি হ'লে আৰু স্বাধীনতা দিৱস বুলি আমি আৰু চেলিব্ৰেট কৰিম। আৰু আজি খানা হ'ব ন? খানা হ'ব আজি লোকেল মুৰ্গী এটা মাৰিছোঁ। লোকেল মুৰ্গীৰ আজি এটা মানে খানা হ'ব আমাৰ। দৈতাই বাচিছে গোটেইখিনি। দেখাই থাকিম এইবিলাক কেনেকৈ বনাওঁ দেখাম, গতিকে চাই থাকক। পতাকা ৰেডি হৈ গ'ল, বঢ়িয়া হাৱাত উৰি আছে। আৰু আমি তাত তলত ফুল বাগেৰা দিছোঁ। আৰু এতিয়া পতাকা উত্তোলন কৰিলোঁ আৰু অলপ পাছত আমি ফুৰিব যাম। আজি 15 আগষ্ট বুলি কিবা খোৱাব কি আছে দাদা? চাওমিন আৰু মিঠাই দিছোঁ। চাওমিন আনিছে আৰু মিঠাই আনিছে নেকি? দিয়া মিঠাই আনিছে আৰু এইটো দিয়া। আমি আৰু 15 আগষ্ট বুলি আৰু মিঠাই আৰু চাওমিন খাওঁ। আৰু মই মাংস বনাম আজি, আৰু পাৰ্টি হ'ব ন, গতিকে বনোৱা দায়িত্বটো মোকে দিছে। গতিকে মই বনাম, চব ৰেডি কৰি ল'লোঁ। চাই থাকক। মাংস, লোকেল মুৰ্গীৰ মাংস এয়া ৰেডি, অন্তি লৈ আহিছোঁ। এয়া চাওক মাংস, এয়া চাওক মাংস, লোকেল মুৰ্গীৰ মাংস, আলু, এয়া আদা, নেহুৰ, জ্বলা, পিঁয়াজ, মছলাৰ পেকেট। চ' এতিয়া আমি ফুৰিব আহিলোঁ দাদাৰ লগত। আৰু ফুৰি আহোঁ এবাৰ হাৱৈৰ ফালে বুলিকে ওলাই আহিছোঁ। গতিকে চাই থাকক কেনেকুৱা মানে পাহাৰৰ কাষে কাষে যাব লাগে ৰাস্তাটো। পাহাৰৰ কাষে কাষে পুখুৰীৰ পাৰে পাৰে চব জংঘলেই, কেৱল জংঘল। ধুনীয়া এটা মানে প্ৰকৃতিৰ পৰিৱেশ, চাওক কি ধুনীয়া। গতিকে চাই থাকক কি ধুনীয়া এটা লাগে মানে আমাৰ অভয়পুৰ গেৰুৱাৰ এই ৰাস্তাটো। এয়া চাওক পাহাৰ, সূৰ্য অস্ত হ'ব টাইম হৈছে। আমি এতিয়া আজি 15 আগষ্ট বুলিকে ফুৰিব আহিলোঁ। আৰু এতিয়া আৰু এবাৰ ফুৰি যাওঁ ক'ত কি কেনেকুৱা, আৰু এবাৰ চাই যাওঁ ৰাস্তা ঘাটে কেনেকুৱা গাড়ীবিলাক 15 আগষ্ট ক'ত কি উদযাপন কৰিছে। দাদা আৰু মই আহিলোঁ ফুৰিব। দাদা বহি আছে। তাৰপাছত ফুৰিব মানে আজি দিনটো একচুৱেলি এনজয় কৰিব লাগে। কিয় এনজয় কৰিব লাগে? আজি এই দিনটোতেতো আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল 1947 চনত ইংৰাজৰ হাতৰ পৰা। আজি কিমান আমাৰ মানে মহান মহান লোক আজি যুঁজি এই আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গৈছে। আৰু ইংৰাজৰ যিটো আমি তলত থাকিব লগা হৈছিল সেইটো আজি নোহোৱা কৰি দিছে। গতিকে সদায় সঁচাই আমাৰ কাৰণে বহুত ফূৰ্তি। আজি যদি হয়তোবা ইংৰাজ থাকিলে হয়তোবা আমি নাথাকিলোঁ হয়, সেনেকুৱা এটা পৰিস্থিতি হ'ল হয়। গতিকে আজি আমাৰ ফূৰ্তিৰ দিন। গতিকে সকলোৱে এনজয় কৰিব লাগে, ফুৰিব লাগে। সেইকাৰণে আমিও অলপ ফুৰিব আহিলোঁ আৰু বেলেগ বেলেগ জেগাত ফুৰোঁ এবাৰ। ৰাস্তা ঘাটে কি কি আছে, ক'ত কোনে কি কৰিছে চাই থাকক, মই দেখাই থাকিম। দাদা কি জাতীয় পতাকা একেবাৰে গাড়ীত? আমি জাতীয় পতাকা লৈ আছোঁ গাড়ীত। আজি 15 আগষ্ট ন, গতিকে 15 আগষ্টৰ কাৰণে তাৰমানে এখন মানে তিৰংগা থাকিলে ভাল লাগে। আৰু সেইকাৰণে বাইকখনত মানে তিৰংগা লৈ আহিছে। বহুত আজি মানে ভাল লাগিছে আজি দিনটোত, কাৰণ আজি আমি মানে স্বাধীনতা লাভ কৰিছিলোঁ। গতিকে আজি স্বাধীনতা সঁচাই মানে বহুত ভাল লগা, মানে এটা আমোদজনক মানে দিন আৰু আজি। সেইকাৰণে আজি আমি অলপ ফুৰিবৰ কাৰণে আহিব ওলাই আমাৰ সময় ফালে আহিলোঁ। অলপ ফুৰো এনেকৈ আপোনালোকক মই দেখুৱাই দিম।
দীপঙ্কৰে গাড়ী চলাই আছে গাড়ী চলাই শিকাই আছো কম চাইকেল দীপঙ্কৰে আছো আছো এইটো বংশাৰৰ দুৰ্গা পূজা হোৱা মন্দিৰ ইয়াত দুৰ্গা পূজাত বহুত ভাল লাগে ভাবিলোঁ বোলো ঘূৰি ঘূৰি এতিয়া ঘৰত যোৱাৰ আগত এখন আমাৰ কাষতে এখন মানে মাৰ্কেট বহিছে য'ত মংগলবাৰে শেষ হ'ব তাত মাৰ্কেটত কি কি ওলাইছে তাকে এবাৰ চাম বুলি আহিলোঁ চ' চালোঁ ভাল লাগিল ছোৱালীৰ বাবে বহুত ধৰণৰ বিভিন্ন ধৰণৰ বহুত বস্তু ওলাইছে আৰু তাত ফিক্স প্ৰাইজৰ 100 টকাৰ লং পেণ্ট হাফ পেণ্ট স্পৰ্টিং আদি পায় গতিকে এই মাৰ্কেট চাই আমি আৰু ঘৰত পালোঁ আমাৰ চেনেলটো লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব